এই মা দেউতা ক'ত আছ জলদি সোনকালে মা দেউতা ক'ত আছ জলদি কি হ'ল কেলে ইমান তেটো ফালি চিঞৰি আছ? দেউতা এয়া ৰিম্পি আৰু তাই পুতেকেতো ৰাতুল। অঁ মইতো তোমালোকৰ আগতে দেখা নাই, ক'ৰবা তোমালোক? আগতেনো ক'ত দেখিব দেউতা, এতিয়া আৰু ক'ৰ কি সুধি লাভ নাই। এতিয়া এওঁত আপোনাৰ বোৱাৰীয়ে হয় আৰু এইটো নাতি হয়। মানে মই বিয়া পাতি লৈ আহিলোঁ এহেঁতক। কি ক'লি? অঁ সঁচাই কৈছোঁ দেউতা, মই বিয়া পাতিলোঁ। ঐ শুনিছা ভোলা মাক শুনিছা? জলদি এফালে আহাচোন। কিন্তু হ'ল হয় ইমান চিঞৰি আছে যে, আৰু এয়া কোন হয়? কোন হয় কি কথা সেইবোৰ পিছত ক'বা। পুতেৰে সৰ্বনাশ কৰিলে পুতেৰে বিয়া পাতিলে, তাকো মাকে পুতেকে এটা লগত অফাৰ লৈ আহিছে। যিটো অফাৰ আনিছে মই চুলি এডালিও নাই তপা। ৰাম পিতাই তই কি কৰিলি? আমাৰ এতিয়া কা আকৌ মোক খুলিয়াম বাৰু। সেইবোৰ মই কি জানো, তহঁতে কথা কয় বোৱাৰী লাগে সেইকাৰণে মই বোৱাৰী লৈ আহিছোঁ আকৌ ঘৰলৈ। অলগত ধৰ মোৰ চকৰ ক'ব এতিয়া ওলাই যা, এইখন ঘৰত আৰু কেতিয়া ভৰি নিদিবি, ওলাই যা